Hello everyone, প্ৰথমে সকলোকে স্বাগতম জনাইছো আমাৰ ইদুজাতি ভাষামৰ অন্য এটা ভিডিঅলৈ। আজিৰ ভিডিঅত আপোনালোকলৈ লৈ আহিছো আমি আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ কাৰণে প্ৰয়োজনীয় হোৱাকৈ এটা মক টেষ্টৰ সিৰিজ আৰু এই মক টেষ্টৰ আজি প্ৰথমটো ভিডিঅ আপোনালোকলৈ লৈ আহিছো। আজি এই গোটেই ভিডিঅটো মডাৰ্ন হিষ্ট্ৰীৰ ওপৰত হ'ব। বাকিবিলাক হিষ্ট্ৰী পাৰ্টবিলাকো আমি আপোনালোকলৈ লৈ আহিম, গতিকে ভিডিঅ'বিলাক চাই থাকিব পাছৰ ভিডিঅ'বিলাক আৰু লগতে ভিডিঅ'বিলাক পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। বলক আমি বেছি দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকলৈ মক টেষ্টৰ MCQ কেইটা আমি লৈ আহিছোঁ। গতিকে আমাৰ আজি প্ৰথম যিটো MCQ সেই MCQটো হৈছে when was Indian Association was found? ইণ্ডিয়ান এছ'চিয়েশ্যন প্ৰথমতে কেতিয়া গঠন হৈছিলে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1876ত ইণ্ডিয়ান এছ'চিয়েশ্যন গঠন কৰা হৈছিলে। ইয়াৰ পাছৰটো প্ৰশ্নলৈ গৈছোঁ। ইয়াৰ পাছৰটো প্ৰশ্ন হৈছে when was the incident of চৌৰি চৌৰা took place? চৌৰি চৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিলে? চৌৰি চৌৰাৰ ঘটনা সংঘটিত হৈছিলে 1922 চনৰ 4 ফেব্ৰুৱাৰীৰ দিনা। গতিকে ইয়াতে অপশ্যন এটো শুদ্ধ হ'ব, 4 ফেব্ৰুৱাৰী 1922 চন। ইয়াৰ পাছৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। ইয়াৰ পাছৰ প্ৰশ্নটো আছে when was the civil disobedience movement was started? আইন অমান্য আন্দোলন কেতিয়া আৰম্ভ হৈছিল? আইন অমান্য আন্দোলন আৰম্ভ হৈছিলে 1930 চনত। ইয়াত অপশ্যন ডিটো শুদ্ধ হ'ব। আৰু আইন অমান্য আন্দোলন মানে আচলতে ইয়াত লোন আইন অমান্য আন্দোলনৰ কথা কোৱা হৈছে আৰু সেই লোন আইন অমান্য আন্দোলনৰ পৰিপ্ৰেক্ষিততে মহাত্মা গান্ধী সেই সময়ত লিডাৰ আছিলে আৰু মহাত্মা গান্ধীয়ে দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰিছিলে। গতিকে সেইটো প্ৰশ্ন আমি যদি পাওঁ তাৰ উত্তৰটো 1930 চনেই হ'ব। পাছৰ প্ৰশ্নটোলৈ আমি আগবাঢ়িছোঁ। পাছৰ প্ৰশ্নটো আছে হু ইউজড দ্য শ্লোগান জয় হিন্দ এণ্ড দিল্লী চলো ফৰ দ্য ফাৰ্ষ্ট টাইম? জয় হিন্দ আৰু দিল্লী চলো শ্লোগান কোনে প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিছিল? জয় হিন্দ আৰু দিল্লী চলো এই শ্লোগানটো প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিছিলে নেতাজী সুভাষ চন্দ্ৰ বসুৱে। নেতাজী সুভাষ চন্দ্ৰ বসু ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ। ইয়াৰ পাছৰ প্ৰশ্নটোলৈ আমি আগবাঢ়িছোঁ। when was the জালিনৱালাবাগ মাছাকাৰ was occur? জালিনৱালাবাগৰ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জালিনৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল 1919 চনত। এইটো চনটো মনত ৰাখিবলৈ খুব ভাল, 1919। আৰু ইয়াৰ ডেটটো হৈছে 13 এপ্ৰিল। আপোনালোকে মনত ৰাখিব, কেতিয়াবা আহি যাব পাৰে। 13 এপ্ৰিল তাৰিখে জালিনৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল। ইয়াৰ পাছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। ডিউৰিং হুজ ৰুল ডিড দ্য চিভিল ছাৰ্ভিচ বিগিন ইন ইণ্ডিয়া? কাৰ শাসনৰ সময়ত ভাৰতত অসামৰিক সেৱা আৰম্ভ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৱাৰেন হেষ্টিংছ। ৱাৰেন হেষ্টিংছৰ দিনত চিভিল ছাৰ্ভিচ আৰম্ভ হৈছিল। আৰু ইয়াতে আপোনালোকে অপশ্যনবিলাক দেখিছে কৰ্ণৱালিছ, লৰ্ড মাউণ্টেন। ইয়াতে আপোনালোকে মনত ৰাখি লওক যে লৰ্ড কৰ্ণৱালিছৰ দিনতে চিভিল ছাৰ্ভিচ ৰিফৰ্ম কৰা হৈছিলে, মানে ইয়াতে পুনৰ সংশোধন কৰা হৈছিলে, কিন্তু আৰম্ভ কৰা হৈছিল ৱাৰেন হেষ্টিংছৰ দিনত। পাছৰ প্ৰশ্নটোলৈ আহিছোঁ, 7 নম্বৰ প্ৰশ্ন। when was the first general election held in India? ভাৰতবৰ্ষত সৰ্বপ্ৰথম সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল? সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল ভাৰতত সৰ্বপ্ৰথমে 1952 চনত, 1952 ইয়াৰ শুদ্ধ উত্তৰ। পাছৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। হু এষ্টাব্লিছ দ্য আৰ্য সমাজ? আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে স্বামী দয়ানন্দ সৰস্বতী। স্বামী দয়ানন্দ সৰস্বতীয়ে আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল। ইয়াতে বাকীবিলাক অপশ্যন আপোনালোকে দেখিছে। ইয়াতে আৰু এটা আপোনালোকক মই ইনফৰমেশ্যন দি দিওঁ যে আৰ্য সমাজৰ দৰেই আৰু এটা প্ৰশ্ন আছে, ব্ৰহ্ম সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? আৰু তাৰ শুদ্ধ উত্তৰটো হৈছে ৰাজা ৰামমোহন ৰায়। যদি আমাক ব্ৰহ্ম সমাজৰ কথা সোধে তেতিয়াহ'লে আমি ৰাজা ৰামমোহন ৰায়ৰ কথা আমি লিখিব পাৰিম। ইয়াৰ পাছৰ প্ৰশ্নটোলৈ যাওঁ। পাছৰ প্ৰশ্নটো হৈছে হু ৱাজ দ্য লাষ্ট ভাইচৰয় ইন ইণ্ডিয়া? ভাৰতৰ শেষৰজন ভাইচৰয় কোন আছিলে? ভাৰতৰ শেষৰজন ভাইচৰয় আছিলে মাউণ্ট বেটেন। ঠিক আছে, মাউণ্ট বেটেন আছিলে ভাৰতৰ শেষৰজন ভাইচৰয়। ইয়াৰ পাছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। ইন হুইচ ইয়েৰ ৱাজ দ্য দাণ্ডি যাত্ৰা লেড বাই মহাত্মা গান্ধী? মহাত্মা গান্ধীৰ নেতৃত্বত দাণ্ডি যাত্ৰা কোন চনত হৈছিল?
ইয়াৰ উত্তৰটো মই অলৰেডি আপোনালোকক কৈছোঁৱে আগৰ প্ৰশ্নটোত গতিকে ইয়াৰ উত্তৰটো আপোনালোকে নিজে দিয়ক ইয়াৰ উত্তৰটো নিশ্চয় আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ইয়াৰ পাছৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ পাছৰ প্ৰশ্নটো হৈছে ইন হুইচ ইয়াৰ পণ্ডিত জৱাহৰলাল নেহৰু ৱাজ চিলেক্টেড এজ দ্য প্ৰেছিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ কোন চনত পণ্ডিত জৱাহৰলাল নেহৰুক ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হিচাপে নিৰ্বাচন কৰা হৈছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হিচাপে পণ্ডিত জৱাহৰলাল নেহৰু নিৰ্বাচিত হৈছিল লাহোৰ অধিৱেশনত লাহোৰত হৈছিলে সেই সময়ত যিহেতু অবিভক্ত ভাৰতবৰ্ষ আছিলে পাকিস্তানখন ভাৰতৰ লগতে আছিলে আৰু পাকিস্তানৰ বৰ্তমান যিখন ঠাই লাহোৰ সেই তাতেই ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভা অনুষ্ঠিত হৈছিলে সাধাৰণ সভা আৰু তাতে নিৰ্বাচিত হৈছিলে জৱাহৰলাল নেহৰু সভাপতি হিচাপে আৰু এই চনটো আছিলে 1929 চন 1929 আপোনালোকে মনত ৰাখিব লাহোৰ ছিজন বুলি বহুততে আহি যায় গতিকে লাহোৰ ছিজনত এই উত্তৰটো হ'ব 1929 লাহোৰ ছিজন ঠিক আছে নেক্সট কুৱেশ্যন বাই হুইচ ট্ৰিটি দ্য ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী একুৱাৰ দ্য দেৱানী অফ বেংগল বিহাৰ এণ্ড উৰিষ্যা কোনখন সন্ধিৰ দ্বাৰা ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বংগ বিহাৰ আৰু উৰিষ্যাৰ দেৱানী অধিগ্ৰহণ কৰিছিল দেৱানী এটা ৰাইটছ আছে এই বিষয়ে মই পাছৰ ভিতৰত আপোনালোকক নিশ্চয় বুজাম গতিকে দেৱানী ৰাইটছ কোনখন ট্ৰিটিৰ কোনখন সন্ধিৰ জৰিয়তে অধিগ্ৰহণ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দ্য ট্ৰিটি অফ এলাহাবাদত হোৱা সন্ধিৰ অনুযায়ী ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অধিগ্ৰহণ কৰিছিলে ইয়াৰ পাছৰ প্ৰশ্নটোলৈ আমি আগবাঢ়িছোঁ পাছৰ প্ৰশ্নটো আছে হু এবলিছ দ্য ডুৱেল গভৰ্ণমেণ্ট ইন বেংগল বংগত দ্বৈত চৰকাৰ কোনে বিলুপ্ত কৰিলে বংগত দ্বৈত চৰকাৰ বিলুপ্ত কৰিছে প্ৰথমজন গভৰ্ণৰ বুলি আমি ক'ব পাৰোঁ প্ৰথমজন গভৰ্ণৰ জেনেৰেল আছিল ৱাৰেন হেষ্টিংছ আৰু তেওঁৱেই দ্বৈত চৰকাৰ বিলুপ্ত কৰিলে ইয়াৰ চনটো আপোনালোকে মনত ৰাখি থওক আহি যাব পাৰে 1772 1772 চনত প্ৰথমজন গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া মানে ব্ৰিটিছ ইণ্ডিয়া তেওঁ আছিল ৱাৰেন হেষ্টিংছ আৰু তেওঁ বংগত যিটো ডুৱেল গভৰ্ণমেণ্ট ছিষ্টেম সেই ডুৱেল গভৰ্ণমেণ্ট ছিষ্টেমটো এবলিছ কৰিছিলে বিলুপ্ত কৰিছিলে ডুৱেল গভৰ্ণমেণ্ট ছিষ্টেম মানে কি আছিলে এফালে শাসন চলিব ইংৰাজৰ আনফালে তাত ৰজাও থাকিব সেই দুটা যিটো শাসন প্ৰক্ৰিয়া আছিলে এই শাসন প্ৰক্ৰিয়াটো বিলুপ্ত কৰিছিলে ইয়াৰ পাছৰ প্ৰশ্নটোলৈ আমি আগবাঢ়িছোঁ পাছৰ প্ৰশ্নটো আছিলে হু ৱাজ পপুলাৰলি ন'ন এজ ফ্ৰণ্টিয়াৰ গান্ধী বা অসমীয়াত সীমান্ত গান্ধী বুলিও কোৱা হয় সীমান্ত গান্ধী বা ফ্ৰণ্টিয়াৰ গান্ধী নামেৰে কোন জনপ্ৰিয় হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মহাত্মা গান্ধী নহয় জৱাহৰলাল নেহৰু নহয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে আব্দুল গফৰ খান ইয়াত আগত খানটোও লাগি আহে বহুতত পাব পাৰে আপোনালোকে অপশ্যনত খান আব্দুল গফৰ খান বুলিও কিছুমান প্ৰশ্নত থাকে ইয়াৰ পাছৰ প্ৰশ্নটোলৈ আমি আগবাঢ়িছোঁ পাছৰ প্ৰশ্নটো হৈছে হুৱেৰ ডিড স্বামী বিবেকানন্দ এটেণ্ড দ্য ৱৰ্ল্ড পাৰ্লিয়ামেণ্ট অফ ৰিলিজিয়নছ স্বামী বিবেকানন্দই বিশ্ব ধৰ্ম সংসদত ক'ত অংশ লৈছিল মানে বিশ্ব ধৰ্ম সংসদ ক'ত হৈছিলে য'ত স্বামী বিবেকানন্দই অংশ লৈছিলে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চিকাগো আমেৰিকাৰ চিকাগো চহৰত 1893 এইটো চনত স্বামী বিবেকানন্দই বিশ্ব ধৰ্ম সংসদত অংশ লৈছিল ইয়াৰ পাছৰ প্ৰশ্নটোলৈ আমি আগবাঢ়িছোঁ পাছৰ প্ৰশ্নটো আছে স্বৰাজ ইজ মাই বাৰ্থ ৰাইট এণ্ড আই শ্বেল হেভ ইট স্বৰাজ মোৰ জন্মগত অধিকাৰ আৰু ইয়াক লাভ কৰিমেই কোনে এই কথা কৈছিল বাল গংগাধৰ তিলক ক্ষমা কৰিব বাল গংগাধৰ তিলকে এই কথাষাৰ কৈছিলে যে স্বৰাজ মোৰ জন্মগত অধিকাৰ আৰু ইয়াক লাভ কৰিমেই ঠিক আছে পাছৰ প্ৰশ্নটোলৈ আমি আগবাঢ়িছোঁ পাছৰ প্ৰশ্নটো আছে ইন হুইচ ছিজন ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ৱাজ ডিভাইডেড ইনটু মডাৰেটছ এণ্ড এক্সট্ৰিমিষ্ট কোনটো অধিৱেশনত ভাৰতীয় জাতীয় কংগ্ৰেছক মধ্যমপন্থী আৰু উগ্ৰপন্থী বুলি ভাগ কৰা হৈছিল মানে দুটা ভাগত ভাৰতীয় কংগ্ৰেছ ভাগ হৈ গৈছিলে তেওঁলোকৰ বিচাৰধাৰা ছেম হোৱা নাছিলে কিছুমানে উগ্ৰবাদী বিশ্বাস কৰিছিল আৰু কিছুমানে মধ্যমপন্থী বিশ্বাস কৰিছিল অৰ্থাৎ আন্দোলনৰ দ্বাৰা কিছুমানে আমাৰ স্বাধীনতা লাভ কৰাৰ যিটো কথা সেইটো চিন্তা কৰিছিল আৰু কিছুমানে হিংসাৰ দ্বাৰা চিন্তা কৰিছিলে গতিকে দুটা ভাগত ভাগ হৈ গৈছিলে আৰু কোন চনত ভাগ হৈছিল এই কথাটো সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1907 চনত চুৰাটৰ অধিৱেশনতে এই কংগ্ৰেছত মধ্যমপন্থী আৰু উগ্ৰপন্থী হিচাপে দুভাগত ভাগ হৈছিলে
সুৰাটত হৈছিলে অধিৱেশনটো এটা আপোনালোকে মনত ৰাখিব কেতিয়াবা এনে ধৰণে আহি যাব পাৰে নেক্সট কোৱেশ্চন গান্ধীজি was associated with the peasant movement of গান্ধীজি কোনটো কৃষক আন্দোলনৰ লগত জড়িত আছিল গান্ধীজি কোনটো কৃষক আন্দোলনৰ লগত জড়িত আছিল ইয়াৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে চম্পাৰণ মুভমেন্ট চম্পাৰণ আন্দোলন বিহাৰৰ চম্পাৰণ নামৰ যিটুকুৰা ঠাই সেই ঠাইটুকুৰাত নীল খেতি কাৰণে কৃষকসকলে বিদ্ৰোহ কৰিছিল আৰু সেই বিদ্ৰোহত সম্পূৰ্ণ সহযোগ আগবঢ়াইছিলে গান্ধীজিয়ে মহাত্মা গান্ধীয়ে আৰু ইয়াৰ চনটো যদি সোধে চনটো আমি ক'ব পাৰোঁ 1918 1800 আচলতে 18 নহয় 17 চন মানৰ পৰাই এই গোটেই কামবিলাক মানে মুভমেন্টটো অলপ অলপকৈ ষ্টাৰ্ট হৈছিল 17 18 আমি ক'ব পাৰোঁ ঠিক আছে এনেধৰণে মহাত্মা গান্ধীয়ে জড়িত হৈছিল আজিৰ ভিডিঅ'টো ইমানেই আছিলে কেইটামান MCQ আপোনালোকলৈ লৈ আহিলোঁ মডাৰ্ণ হিষ্ট্ৰীৰ ওপৰত আৰু আছে বহুতখিনি কুৱেশ্যন আপোনালোকলৈ MCQ লৈ আহিম সিৰিজ হিচাপত মডাৰ্ণ হিষ্ট্ৰী 4টা 5টা ভিডিঅ' ওলাব তাৰপাছতে আমি বাকীবিলাক হিষ্ট্ৰীৰ কুৱেশ্যনবিলাকো আনিম আৰু লগতে অন্যান্য বিভিন্ন ছ'চিয়েল ছায়েন্স বা বিভিন্ন ধৰণৰ যিবিলাক MCQ প্ৰয়োজনীয় আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ কাৰণে সেইবিলাক লৈ আহিম বিশেষকৈ এই প্ৰশ্নবিলাক আমি গ্ৰেড 4 আৰু গ্ৰেড 3 দুইটাৰ কাৰণে যুগুতাই উলিয়াইছোঁ গতিকে আপোনালোকৰ দুইটা দিব পাৰিব দুইটাৰ কাৰণে প্ৰিপাৰেচন কৰিব পাৰিব এইবিলাক চাই আশা কৰোঁ ভিডিঅ'টো ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব লগতে কমেণ্ট কৰি জনাব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ